সাবস্ক্ৰাইব কৰিব আমাৰ চেনেল জ্ঞান আৰু কাষত থকা ঘণ্টা বাটনত দবাই দিব যাতে সকলো ধৰণৰ নটিফিকেশ্যন আপোনালোকে পাই থাকে। ভাৰতীয় সংবিধানে ভাৰতীয় নাগৰিকসকলক কিছুমান ফাণ্ডামেণ্টেল ৰাইট প্ৰদান কৰিছে, য'ত ৰাইট টু ফ্ৰীডম আছে। ভাৰতীয় সংবিধানৰ আৰ্টিকল 21ৰ ৰাইট টু লাইফ আৰু ৰাইট টু ফ্ৰীডমক এটা ফাণ্ডামেণ্টেল ৰাইট অৰ্থাৎ মৌলিক অধিকাৰ হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছে, যাৰ অনুসৰি ৰাজ্যই কোনো নাগৰিকক ৰাইট টু লাইফ আৰু ৰাইট টু ফ্ৰীডমৰ পৰা বঞ্চিত কৰিব নোৱাৰে। কিন্তু কেতিয়াবা এনেকুৱা পৰিস্থিতিৰ উদ্ভৱ হয় যেতিয়া ব্যক্তিজনৰ ওপৰত অপৰাধ কৰাৰ অভিযোগ দিয়া হয়, তেতিয়া আইন অনুসৰি সেই মানুহজনক আটক কৰা হয়। এৰেষ্ট কৰাৰ সময়ত এৰেষ্ট হোৱা ব্যক্তিজনৰ অধিকাৰ আৰু আটক কৰাৰ প্ৰচিডিউৰটো জনাৰ প্ৰয়োজন আছে, তেতিয়াহে নাগৰিকৰ ফাণ্ডামেণ্টেল ৰাইট ৰক্ষা কৰিব পৰা যাব। CRPC 1973ত এৰেষ্ট কৰাৰ প্ৰচিডিউৰৰ কথা কোৱা আছে, য'ত এৰেষ্ট হোৱা ব্যক্তিজনৰ অধিকাৰ আৰু এৰেষ্ট কৰিব অহা পুলিচৰ অধিকাৰ আৰু কৰ্তব্যৰ বিষয়ে কোৱা হৈছে। আজি মই এই ভিডিঅ'টোত কথা পাতিম এৰেষ্ট হোৱা ব্যক্তিজনৰ অধিকাৰ, এৰেষ্ট কৰিব অহা পুলিচজনৰ অধিকাৰ আৰু কৰ্তব্য কি কি। এৰেষ্ট কৰিব অহা পুলিচ অধিকাৰী এইটো কৰ্তব্য যে তেওঁ নামৰ নেম প্লেট লগাই আহিব লাগে আৰু এৰেষ্ট কৰিব অহা ব্যক্তিজনৰ নামত গ্ৰেপ্তাৰৰ পঞ্জীনামা আনিব লাগে, য'ত চুবুৰীৰ দুজন ব্যক্তি আৰু এৰেষ্ট হোৱা ব্যক্তিজনৰ ছিগনেচাৰ কৰিব। এৰেষ্ট কৰাৰ সময়ত এৰেষ্ট হোৱা ব্যক্তিজনৰ যদি কোনো সম্বন্ধীয় ব্যক্তি উপস্থিত নাথাকে, তেন্তে এৰেষ্ট কৰিব অহা ব্যক্তিজনক অনতিপলমে এৰেষ্ট কৰিব অহা সূচনা প্ৰদান কৰিব। ছেকশ্যন 41B। পুলিচে এৰেষ্ট কৰি সোধপোছ কৰাৰ সময়ত এৰেষ্ট হোৱা ব্যক্তিজনে নিজৰ পচন্দ অনুসৰি উকিলক লগ কৰাৰ অধিকাৰ থাকে। ছেকশ্যন 41D। এৰেষ্ট কৰাৰ ব্যক্তিজনক বেআইনীভাৱে আটক কৰি ৰাখিব নোৱাৰিব আৰু হেণ্ডকাফ লগাব নোৱাৰিব। ছেকশ্যন 49। এৰেষ্ট কৰাৰ আধাৰ আৰু জামিনৰ অধিকাৰৰ বিষয়ে জনাব। ছেকশ্যন 50। পুলিচৰ এইটো কৰ্তব্য হ'ব যে এৰেষ্ট হোৱা ব্যক্তিজনৰ স্বাস্থ্য আৰু সুৰক্ষাৰ প্ৰতি মনোযোগ দিয়াটো। ছেকশ্যন 55A। এৰেষ্ট কৰা ব্যক্তিজনক অতি সোনকালে পুলিচ অধিকাৰী বা মেজিষ্ট্ৰেটৰ সন্মুখত হাজিৰ কৰাব লাগিব। ছেকশ্যন 56। এৰেষ্ট কৰা ব্যক্তিজনক 24 ঘণ্টাতকৈ বেছি ৰাখিব নোৱাৰিব আৰু 24 ঘণ্টাৰ ভিতৰত ন্যায়ালয়ত হাজিৰ কৰাব লাগিব। ছেকশ্যন 57। এৰেষ্ট কৰা ব্যক্তিজনক ওচৰৰ হস্পিটেলত মেডিকেল চেকআপ কৰাব লাগিব। ছেকশ্যন 54। এৰেষ্ট কৰাৰ সূচনা জিলা মেজিষ্ট্ৰেটক দিব লাগিব। ছেকশ্যন 58। এৰেষ্ট কৰা ব্যক্তিজনক মেজিষ্ট্ৰেটৰ আদেশত বা জামিন দিব পৰা অপৰাধ হ'লে যদি হয়, তেন্তে জামিনৰ জৰিয়তে তেওঁক এৰি দিয়া হ'ব। মহিলাসকলৰ বাবে বিশেষ ব্যৱস্থা কৰা হৈছে। এৰেষ্ট কৰাৰ সময়ত কোনো পুৰুষ পুলিচ কৰ্মীয়ে মহিলাক এৰেষ্ট কৰিব নোৱাৰিব। যিমান দূৰ সম্ভৱ মহিলা পুলিচ কৰ্মীয়েহে মহিলাক এৰেষ্ট কৰিব পাৰিব। ছেকশ্যন 46A। কোনো মহিলাকে সূৰ্য অস্ত যোৱাৰ পাছত আৰু সূৰ্য উদয় হোৱাৰ আগতে এৰেষ্ট কৰিব নোৱাৰিব। ছেকশ্যন 46(4). কোনো মহিলা নিবাসৰ ৰুমত তালাচী তেতিয়ালৈকে ল'ব নোৱাৰিব যেতিয়ালৈকে মহিলাগৰাকীক তাৰ পৰা আঁতৰি যোৱাৰ সূচনা প্ৰদান কৰা নহয়। ছেকশ্যন 47(2). কোনো মহিলাৰ স্বাস্থ্য পৰীক্ষা কেৱল মহিলা ডাক্তৰৰ দ্বাৰাহে কৰোৱা হ'ব। ছেকশ্যন 53(2). এৰেষ্ট কৰাৰ প্ৰচিডিউৰ কি আৰু পুলিচ অধিকাৰীৰ অধিকাৰনো কি কি তাৰ বিষয়ে জানো আহক। গম্ভীৰ অপৰাধত পুলিচে বিনা ৱাৰেণ্টত কোনো অপৰাধীক এৰেষ্ট কৰিব পাৰে। ছেকশ্যন 41। পুলিচে থানাত উপস্থিত হ'ব দিয়াৰ সূচনা দিয়াৰ পাছত যদি থানাত উপস্থিত নহয় বা পলাতক থাকে, তেন্তে পুলিচ অধিকাৰীয়ে এৰেষ্ট কৰিব পাৰে। পুলিচে নাম আৰু এড্ৰেছ সোধাৰ সময়ত যদি নাম আৰু এড্ৰেছ ক'ব মানা কৰে, তেন্তে পুলিচে এৰেষ্ট কৰিব পাৰে। ছেকশ্যন 42। কোনো ব্যক্তিয়ে যদি এৰেষ্ট কৰিব আহোঁতে বিৰোধিতা কৰে বা পলাব বিচাৰে, তেন্তে পুলিচে এৰেষ্ট কৰিবৰ বাবে সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব পাৰে। ছেকশ্যন 46(2). যিজন ব্যক্তিক এৰেষ্ট কৰাৰ আদেশ দিয়া হৈছে, সেই ব্যক্তিজন যদি কোনো লোকৰ ঘৰত লুকাই আছে, তেন্তে পুলিচ অধিকাৰীয়ে সেই মানুহজনৰ ঘৰত প্ৰৱেশ কৰি সেই ব্যক্তিজনক এৰেষ্ট কৰিব পাৰে। ছেকশ্যন 47(1). পুলিচ অধিকাৰীয়ে অপৰাধীক ধৰিবৰ বাবে যিকোনো ৰূপতে অনুসন্ধান কৰিব পাৰে। এৰেষ্ট কৰাৰ সময়ত এৰেষ্ট কৰা ব্যক্তিজনৰ তালাচী লোৱাৰ অধিকাৰ আছে আৰু এনেকুৱা তালাচীৰ সময়ত মানুহজনে পিন্ধা কাপোৰযোৰৰ বাহিৰে বাকী সকলো বস্তুৱে পুলিচ অধিকাৰীয়ে তেওঁৰ কাষ্টিডিত ল'ব পাৰে। ছেকশ্যন 51। পুলিচ অধিকাৰীয়ে অপৰাধীৰ হাতৰ পৰা অপৰাধ কৰিবৰ বাবে ব্যৱহাৰ কৰা অস্ত্ৰক জব্দ কৰি কোৰ্টত জাৰি কৰিব পাৰে এভিডেন্স হিচাপে। ছেকশ্যন 52। পুলিচ অধিকাৰীয়ে এভিডেন্স একগোট কৰিবৰ বাবে এৰেষ্ট কৰা ব্যক্তিজনৰ মেডিকেল চেকআপ কৰাব পাৰে। ছেকশ্যন 53। ধৰ্ষণৰ আৰোপী অপৰাধীৰ স্বাস্থ্য পৰীক্ষা কৰি এভিডেন্স কালেক্ট কৰিব পাৰে। ছেকশ্যন 53A। পুলিচ অধিকাৰীয়ে কাষ্টিডিৰ পৰা পলাই যোৱা ব্যক্তিক পিছা কৰি আকৌ এৰেষ্ট কৰাৰ অধিকাৰ থাকে। ছেকশ্যন 60। এই ভিডিঅ'টোত
আমি জানিলোঁ যে এৰেষ্ট হোৱা ব্যক্তিৰ কি কি অধিকাৰ থাকে, পুলিচৰ কি কি কৰ্তব্য থাকে আৰু পুলিচৰ কি অধিকাৰ থাকে। ভিডিঅ' পাই থাকিবলৈ ছাবস্ক্ৰাইব কৰিব আৰু ধাৰ্মিক কাষত থকা ঘণ্টা বাতনটো দবাই দিব যাতে সকলো ধৰণৰ নটিফিকেশ্যন আপোনালোকে